ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মাতটো শুনা পাইছি নাই जरा हो ऑडिशन देने के लिए एक कैमरा तो माने तो हाय एवरीवन गुड मॉर्निंग तो आज मैं पुৱাই উঠিছো কাৰণ আজি দিনটো মোৰ কাৰণে বহুত ডাঙৰ আজি জীৱনত প্ৰথমবাৰৰ কিবা এটা কৰিব যাই আছো আই এম ভেৰি এক্সাইটেড তো আজি পুৱাই উঠিছো তাতে যাব লাগিব কাৰণে তো এতিয়া টাইম হৈছে 6:20 তো এতিয়া কি কৰিব যাই আছো লাহে কৈ আছো তো এতিয়া মুখ হাত ধুই লওঁ মাতটো শুনা পাইছি নাই তো গাইজ আজি মই প্ৰথমবাৰ অডিশ্যন দিব যাম নাজানো আৰু কি হয় কিন্তু মই বহুত এক্সাইটেড অলপ নাৰ্ভাছ ফিল হৈছো কাৰণ প্ৰথমবাৰ তো চলো দিখাতা हूं क्या क्या होता है फास्ट एक्सपीरियंस और ये रहा हमारा मॉर्निंग व्यू अब और क्या ही दिखाओ मैं आप लोगों को यहाँ पानी गरम करा নাই क्या पानी गरम करू या माइना उठला ता गरम पानी करब तो मैं की न्याङ ठीक करबा লাগে কিবা না কিবা তো নিব লাগব কিবা মানে আৰু কি পিন্ধি যাম নিলা কিবা কিবি কাৰণ যে প্ৰথমবাৰ তো মই বেগটো ঠিক কৰো তো গাইস মই অডিশ্যন দিব যাম তাতে সিলেকশন হোৱাৰ কথা তুমি মাথাই মাৰা নাই মই দিবা যাম হেতোই মোৰ কাৰণে বহুত ডাঙৰ কথা तो गाइस मैं गाँव से थৈ আহিলো এতিয়া জতা পিন্ধো ओ नो ভাগ্য ভাল গাইস মোবাইলটো পৰা নাই টুলখান পছছি মানে মোবাইলটা আজে থৈ দিছো তো কি কম আৰু ঠাণ্ডা বহুত তো মই সিম্পল কে ৰেডি হৈছো আৰু নাজানো ব্লগ কিমান কন্টিনিউ কৰিব পাৰো মই ভিডিওটো বনাব পাৰো কিন্তু কম কি কম হে ভাবি থাকো এতিয়া গাঁও থৈ আহিলো এতিয়া কিবা খাম খাই ফেলে যাম কাৰণ গুৱাহাটীত গৈ যাবা 3 ঘণ্টামানতো লাগবই তাতে লাইন গাড়ীত যাৰ গেলি বেছি সময় লাগে তাতে অচিনাকি জায়গা আজি মই প্ৰথমবাৰ যাম যোনখিনিত যাব লাগিব তো এক্সাইটেড হইতো আছো কিন্তু ভয় লাগি আছে অলপ চলপ আৰু গাইজ তো ভিডিওটো চাই পিছত চাগে বহুতেও ভাববা পাৰে ই গেছি ই হ'ব কি কৰে বহুত কিবা কিবি আৰু এতিয়া কি কম আৰু This is my new watch. इसमें भी कोई गलतियाँ निकालेगा अच्छा लगता है हिंदी या इंग्लिश बोलना लेकिन आता नहीं वो अलग बात है तो गाइस मैं हो गया हूँ रेडी कपड़े अपने पहन के यहाँ माइना और गाइस या सब गालखान की हो गई पूरी फेले भाग्य ভাল এতিয়া ভাল হল तो এতিয়া তাতে অলপমান তেল খুই লম তো तो गाइस मस्त ঠান্ডা সেইকাৰণে জেকেটটো পিন্ধি ললো তো হলকে লব লাগব আৰু গাইস এই পাঁচ চশমা আনছো কালি কেন से दिखा भैया और बड़ा टाइम तो चलो गाइस জাংতে भी নিলাম তো কৰিছো দেখাই নাপা हेरी कर बिया छाटो अभी मैं कर रहा हूँ हेयर स्टाइल तो गाइस यार रेडी এতিয়া মই সাইকেল লৈ যাম ঘৰৰ বেৰে এন ফাট ফিটাৰ সাইকেল নিম তো এতিয়া মিঠাই খাই লম তো যাই লাগ পাইছো তো গাইস এতিয়া মই যাই আছো লগটোত তাক লাগি তো ৰাতিবা সাইকেল থম তো তাতে আৰু গাড়ীত যাম মই তো হেল্ল' ইমান দেখাব বাৰু আগক লাগি আৰু আজি চশমা পিন্ধি লৈছো প্ৰথমবাৰ শিকাইছো तो चलो गाइस तो गाइस या कुणाल साइकेल थलो
তো এতিয়া গাড়ী ৰখি আছোঁ গাড়ীয়ে অহা নাই দেখা দেখিয়ে নাই গাড়ীৰ ফাইনেলি গাইজ এখন গাড়ী আহিলে ই ৰিক্সা তো এতিয়া ইয়াতে যাম তো গাইজ এয়া ই ৰিক্সাত বহি ল'লোঁ তো এতিয়া ই ৰিক্সাত যাম বেকগ্ৰাউণ্ড ভইচ ইগনোৰ প্লিজ গাইজ তো গাইজ আজি আছিল ৰবিবাৰ তো মিৰ্জাৰ বাজাৰ আছিল কেইটানো বাজিল ইমান সোনকালে বহিছি চলাতো মানে তো গাইজ এয়া 8টা 10 হৈছে পিয়ানি বাজাৰ বহিছে তো এতিয়া মই মিৰ্জা পালোঁ তো গাইজ এয়া মই যাই আছোঁ মিৰ্জাৰ পৰা জালুকবাৰীক লেগি তাৰ পৰা এবাৰ বেলেগ গাড়ীত যাব লাগিব যিটো লোকেশ্যন দিছে তাকে লেগি তো চলো চলতে হে তো গাইজ এয়া আৰু জালুকবাৰী পৰা বাছত বহি ল'লোঁ তো এতিয়া সেই লোকেশ্যনটোক লেগি যাই আছোঁ এতিয়া মেপত চাই যাব লাগিব তো ভিডিঅ' বন্ধ কৰিলোঁ বাই বাই A few minutes later. তো গাইজ আৰু ৰিটাৰ্ণ ঘৰত যাবৰ কাৰণে গাড়ীত উঠিলোঁ আৰু তাতে যাই ভিডিঅ' বনাবই নল্লোঁ কাৰণ তাতে ভিতৰে এলাও নাছিল কেমেৰা আৰু বাহিৰত অহাৰ পিছত ডাইৰেক্ট মানে বাছত উঠিলোঁ আৰু তাতেও বহুত ভিৰ থিয়া থিকে আহিছোঁ তো এতিয়া মিৰ্জাক লেগি যাম তাতে কিবা খাব লাগিব ভোক লাগছে মস্ত তো চলো তো গাইজ এয়া আহি পালোঁ মিৰ্জা তো গাইজ এয়া বাজিল 2:30 এতিয়া পৰঠা অৰ্ডাৰ দিছোঁ তো এতিয়া পৰঠা খাম তো গাইজ এয়া আহি পালোঁ কোনটো আমাৰ কি ব্লগ বনি আছে নেকি য়েছ সেইকাৰণেতো লাইচ কৰি হ'লে নাখায় তুমি গজেটো বনাবি ফটোটো বনাই মানে আকৌ কাট নকৰা গজে হিন্দী গাঁৱত দিছা অঁ দিম বাটাই নহয় মানে এতিয়া যে ৰেকৰ্ড কৰিলোঁ এতিয়া কি ৰেকৰ্ড কৰি চাবা পিছত তো ৰেকৰ্ড নহয় মানে মোক কেতিয়াবা কৈছোঁ এতিয়া কি আৰু দুবছৰতে আৰু দুবাৰ কিন্তু ক'ব লাগিব না তো গাইজ এতিয়া বাজিল 4টা তো গাইজ এতিয়া ঘৰত যাইছোঁ ঘৰ পামেই আৰু এয়া আৰু এতিয়া এয়া 4টাই বাজিল তো ৰাতিপুৱা 7:40 গৈছিলোঁ এতিয়া নাহিলোঁ 4টা বাজিলা গাইজ তাতে গাড়ী ৰেকৰ্ড কৰিবই নল্লোঁ কাৰণ বাছ থিয়া দি গৈছোঁ তাতে বহুত মানুহ তো সেইকাৰণে ৰেকৰ্ড কৰিবই নল্লোঁ এতিয়া আৰু ঘৰ পাংকি ৰেকৰ্ড কৰিব লাগছোঁ তো ব্লগটো এতিয়া এণ্ড কৰিলোঁ तो बाय बाय गाइस नेक्स्ट ब्लॉग में मिलता हूँ